হেল্ল' বন্ধুসকল, বশিষ্ঠ মন্দিৰৰ 22 ফুট তলত কি ইতিহাস আছে, কিনো আছে জানিবলৈ চাই থাকক মোৰ এই সম্পূৰ্ণ ভিডিঅ'টো। ৱেলকাম টু মাই ইউটিউব চেনেল চিন্টুছ ব্লগ। আৰু আজিৰ এই ভিডিঅ'টো মই বিশেষ কাৰণত বনাবলৈ লৈছোঁ। আৰু এই ভিডিঅ'টোত এটি বিশেষ জেগা মানে বশিষ্ঠ মন্দিৰ দেখুৱাম। আৰু বশিষ্ঠৰ মন্দিৰৰ যি ইতিহাস আছে সেই ইতিহাস আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ বশিষ্ঠ মন্দিৰ। মোৰ লগত আছে দীপাংকৰ, এয়া মোৰ বন্ধু দীপাংকৰ। এতিয়া যিহেতু কৰোণাৰ সময়, বাহিৰলৈ গ'লে মাস্ক পিন্ধাটো প্ৰয়োজন, সেয়া মাস্কখন পিন্ধি লৈছোঁ। আৰু মাস্কখন পিন্ধাৰ পিছত আপোনালোকক দেখুৱাই যাম বশিষ্ঠ মন্দিৰৰ সামগ্ৰিক পৰিৱেশ। চাই থাকক মোৰ এই ব্লগটো। আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। ভেটাপাৰা চাৰিআলি আমি পাইছোঁ। ইমান গৰম আজি, তাতে আৰু যাম, আপোনালোকক দেখুৱাই যাম। যাম কি জাম হৈছে, এই ট্ৰেফিক জামত ফচিব লাগিব। এতিয়া আমি আহি পাইছোঁহি লালমাটি। আমি আজি বশিষ্ঠ মন্দিৰলৈ বশিষ্ঠ চাৰিআলি হৈ নাযাওঁ, আমি যাম আপোনাৰ গেম ভিলেজৰ কাষেদি যিটো ৰাস্তা আছে, আমি সেইটো ৰাস্তাইদি যাম। আৰু গেম ভিলেজৰ কাষেদি গৈ আমি বশিষ্ঠ মন্দিৰত ওলামগৈ। বাপৰে কি ৰাস্তা! আৰু আমি আজি বশিষ্ঠ মন্দিৰ পালোহি। এতিয়া বশিষ্ঠ মন্দিৰত যিহেতু কৰোণা সময়ৰ কাৰণে বশিষ্ঠ মন্দিৰত এতিয়া ভক্তৰ সমাগম পূৰ্বতকৈ কমিছে। আৰু আজিও আমি আহি ইমান ভক্তৰ সমাগম দেখা নাই। এইটো বান্দৰ। ইয়াত বহুত বান্দৰ আছে, গতিকে বান্দৰৰ পৰা মানে সাংঘাতিক উৎপাত হয়। দেখিছেনে কাজিয়া লাগিছে বান্দৰ দুটাৰ? চাওক, এয়া দেখিছে কাজিয়া। आदिदेव शंकरा, तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जाने, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आंख मूंद के चला, तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश। আৰু আমি আহি যিটো মূল লক্ষ্য আছিলে আমাৰ, সেই স্থান আমি পাইছোঁহি। কিন্তু ডাঙৰ কথাটো হৈছে এই সময়ত মন্দিৰৰ এই স্থানলৈ কাকো সোমাবলৈ দিয়া নহয়। মই এটা বিশেষ পাৰ্মিশ্যন লৈহে ইয়াত সোমাবলৈ আহিছোঁ। আৰু বৰ্তমান ইয়াত আন্ধাৰ মানে লাইট জ্বলা নাই, একচি বন্তি জ্বলি আছে। আৰু সেই বন্তি গছি হৈছে অক্ষয় বন্তি, কেতিয়াও নুনুমাই, সকলো সময়তেই 24 ঘণ্টাই জ্বলি থাকে। আৰু ইয়াত এটা গুহা আছে, আৰু সেই গুহাটো 22 ফুট দ। যি 22 ফুট দ গুহাত মই আপোনালোকক মোবাইলৰ ফ্লাছ মাৰি পেলাইহে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ভালদৰে হয়তো নেদেখিব, তেওঁ চেষ্টা কৰিছোঁ। এতিয়া গুহাত পানীৰে ভৰ্তি হৈ থকাৰ বাবে আপোনালোকে তললৈ নেদেখিব। কিন্তু 22 ফুট তলত এই গুহাটোত শিৱৰ লিংগ আছে। আৰু সেই লিংগ কোনে স্থাপন কৰিছিল জানেনে? বশিষ্ঠ মুনিয়ে। আৰু এই গোটেই কথাখিনি আমাক জনাব আমাৰ এই মন্দিৰৰ পূজাৰী এজনে। বশিষ্ঠ মুনিয়ে আহি কি কৰিছিল, মানে মহাদেৱৰ লিংগ স্থাপন কৰি, শিৱৰ লিংগ আছে মংগলেশ্বৰ শিৱ, গলেশ্বৰ শিৱ আৰু মা তাৰা, এই তিনিটা। শিৱলিংগ আছে দুটা,
মংগলেশ্বৰ শিৱ, গলেশ্বৰ শিৱ আৰু মা তাৰা। মা তাৰাটো হ'ল স্ত্ৰীলিংগ দেৱতা। এই দুজনে দেৱতাক বশিষ্ঠ মুনিয়ে ইয়াতে আৰাধনা কৰিছিল শিৱক। আৰাধনা কৰি কৰি যেতিয়া তেওঁ ভগৱানক পাই গ'ল, তেতিয়া এই শিৱলিংগ তেওঁৰ ক'লে যে তুমি মোৰ প্ৰিয় ভক্ত, গতিকে যিহেতু মোৰ প্ৰিয় ভক্ত, গতিকে তুমি মোৰ লগত বিলীন হৈ যোৱা। তেতিয়া বশিষ্ঠ মুনিৰ শৰীৰটো, দেহটো এই শিলা ৰূপ ধৰি পেলাই ইয়াতে থাকি যায়। পূৰ্বজন্ম কৃতং পাপং ইহ জন্মানি য'ত কৃতং তৎ বিলৈ যা তো স্পৰ্শন মাত্ৰ তৎ। আৰু আগৰ জন্মৰ পাপখিনি ইয়াতে স্পৰ্শ কৰিলে পাপখিনি বিলুপ্ত হৈ যায় আৰু মানুহে যিটো কামনা কৰে সেই ফলবিলাক ইয়াতে ভোগ কৰিবলৈ পায়। ইয়াতে গ্ৰহৰ পূজা হয়, অন্যান্য মেইনলি শিৱ পূজা হয়। ইয়াতে মেইনলি শিৱ পূজা। আৰু এতিয়া কিছু ইতিহাসৰ কথা জানি লওঁ যে এই পানী তিনিধাৰা যে দেখিছে সন্ধ্যা ললিতা কান্তা, এয়া হৈছে বশিষ্ঠ আশ্ৰমত থকা আকাশী গংগা বা বশিষ্ঠ গংগা। ইয়াৰ কাৰণটো হৈছে যে বশিষ্ঠ মুনি যেতিয়া বশিষ্ঠ আশ্ৰমলৈ আহিছিল, আহোঁতে ইয়াত কোনো পানী নাছিল। সেয়ে তেওঁ শিৱৰ ভক্ত হোৱাৰ বাবে শিৱক স্তুতি কৰি শিৱৰ জটায়ুৰ পৰা এই গংগা নদীৰ জন্ম হৈছিল। আৰু এই গংগা নদীৰ অৰ্থাৎ এই তিনি ধাৰাৰ পানী গৈ য'ত মিল হৈছে, আপোনালোকক দেখিছোঁ এই দলংখনৰ তলত, সেই মিল হোৱা জেগাখনক অমৃত কুণ্ড বুলি কোৱা হয়, যি অমৃত কুণ্ডত গা ধুলে মানুহৰ পাপ খণ্ডন হয় বুলি বিশ্বাস কৰা হয়। বহুতখিনি কথা ক'লোঁ। এতিয়া এটা কথা ক'ব লাগিব যে এই মন্দিৰটো নিৰ্মাণ কৰিছিলে আহোমৰ ৰজা ৰাজেশ্বৰ সিংহই 1751 পৰা 1769 খ্ৰীষ্টাব্দৰ সময়ছোৱাৰ ভিতৰত। আৰু তেওঁ এই আশ্ৰমলৈ 835 বিঘা মাটি দান কৰিছিলে। আৰু এই আশ্ৰমখন আছে গুৱাহাটীৰ সন্ধ্যাচল পাহাৰত। আৰু আমি বশিষ্ঠ মন্দিৰৰ আপোনালোকক গোটেইখিনি কথা জনালোঁ, ইতিহাসটোৰ কথা জনালোঁ। আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। সেইখিনি কৰিবলৈ আকৌ নাপাহৰিব, তেতিয়াহে মোৰ এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ পাব। আৰু এতিয়া আমি বশিষ্ঠ মন্দিৰৰ সকলোখিনি দেখুৱাই ইয়াৰ পৰা যাবলৈ ওলালোঁ। আৰু যোৱাৰ আগতে দেখুৱাইছোঁ বাবা এজনে কেনেদৰে চেলিম টানি আছে, সেয়াও দেখুৱাইছোঁ। আৰু ইয়াৰ পৰা আমি এতিয়া যাওঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম।